ঐ ছোৱালী ছোৱালী এইফালে কওকচোন তাই পঢ়ি আছে কি কথা আছিলে মোকে কওক মই কৈ দিম তাইক মই তোক মাতিছিলোঁ নি ছোৱালীক মাতি দে সোনকালে তাইৰ লগত কথা আছে মোৰ মাজনী তোমাক দেউতাই মাতিছে সোনকালে আহা দেউতা কোৱাচোন মোৰ কাইলৈ এক্সাম আছে মই পঢ়ি আছিলোঁ কেলে মাতি আছানো পঢ়া শুনা বাদ দে তোক কাইলৈ চাবলৈ ল'ৰা এজন আহিব গতিকে তই কাইলৈ সোনকালে ধুনীয়াকৈ ওলাই থাকিবি গম পাইছা নহয় কি তুমি এইবোৰ কি কৈছা মোৰ বয়স কিমান এতিয়াই বিয়া হ'বলৈ দেউতা মোৰ এতিয়া পঢ়াৰ বয়স মই বিয়া নহওঁ মোৰ মাত্ৰ 12 বছৰ বয়স হৈছে এতিয়াই কোনোবাই বিয়া হয়নি এইটো যুগত বাল বিবাহ কৰিবলৈ লৈছা তুমি মই বিয়া নহওঁ দেউতা মই এতিয়া পঢ়িম মোৰ এতিয়া পঢ়াৰ বয়স তুমি কিয় এনেকুৱা কৰিছা দেউতা মা তুমি দেউতাক কোৱা না মা তুমি একো নোকোৱা কিয় দেউতাক তাই ঠিকে কৈছে আপুনি কিয় এনেকুৱা কৰিছে তাই বিয়া হ'বলৈ আৰু বহুত বয়স আছে পাছতো বিয়া কথা পাতিব পৰা হ'ব এতিয়াতো তাই বয়স হাৰি যোৱা নাই মনে থাক তোক মই একো সোধা নাই আৰু চৰুক সুধি মই চাউল নেকি যাওঁ তাই মোৰ ছোৱালী মই যালৈকে বিয়া দিম তালৈকে হ'ব লাগিব মোৰ এইটো শেষ কথা মা তুমি দেউতাক বুজোৱা মই বিয়া নহওঁ মই পঢ়িমহে মই কি কৰিব পাৰোঁ ক মাজনী দেউতাৰ কথাত মই মাতিবই নোৱাৰোঁ মই কি কৰোঁ মই একোৱে ভাবি পোৱা নাই মা মোৰ পঢ়াত বহুত মন আছে মই নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব বিচাৰোঁ তুমি দেউতাক বুজোৱা মা মাজনী মই কি কৰিব পাৰোঁ তই ক দেউতাৰে মোৰ কথা নুশুনে তেওঁ মোৰ একো কথাই নামানে এইজনী আমাৰ ছোৱালী তাই কাম বনত বহুত ভাল গম পাইছেনে ভালেই বাৰু ছোৱালীজনী পিছে আমাৰ ল'ৰাৰ সমান ভাল নহয় আৰু একো নাই দিয়ক পিছে আপোনাৰ ছোৱালীজনীৰ বয়সনো কিমান হৈছে তাই এতিয়া 12 বছৰ আপুনি চিন্তা কৰিব নালাগে কাম বন সকলো জানে ভালকৈ কৰিবলৈ তোমাৰ পিছে বিয়া হ'বলৈ মন আছেনে নাই আছে আমাৰ ছোৱালীয়ে মোৰ কথা নেপেলাই নহয় তাই বহুত ভাল ছোৱালী হয়নে মাজনী মোৰ এটাই চৰ্ত আছে মোৰ বিয়াৰ পাছতো পঢ়িবলৈ মন হ'ব দিয়া তুমি আৰু আমাৰ ল'ৰা একেলগে পঢ়িব পাৰিবা এতিয়া পিছে আমি উঠোহে ভাল বাৰু দেউতা মই বিয়া নহওঁ চুপ থাক এজনী ছোৱালী খোৱাটো বাপেকেহে জানে আৰু তই মোৰ ঘৰত থাকি কি কৰিবি ল'ৰা এটা হোৱা হ'লে বেলেগ কথা মই যিটো কৈছোঁ সেইটো শুন তই ভালে ভালে বিয়া হৈ যা সোনকালে বোৱাৰী আহা এইখনেই আজিৰ পৰা তোমাৰ ঘৰ ভিতৰলৈ আহা বাবা যাচোন বোৱাৰীক ভিতৰলৈ লৈ যা মা মই নোৱাৰোঁ দেই মই খেলিবলৈ যাওঁ মোৰ লগৰ চব ৰৈ আছে তাই নিজে যাব পাৰিব নহয় কিবা খোজকাঢ়িব নোৱাৰা নহয় মই লৈ যাবলৈ নিজে যাওক আকৌ বাবা আজি ওলাই নাযাবি আজি তোৰ বিয়া হৈছে আজি ওলাই যাব নাপায় নহয় মা তোমালোকে মোক জোৰ কৰি বিয়া পাতি দিছা মোৰ লগৰ কোনেও বিয়া পতা নাই চবেই মোক হাঁহিছে মই এইজনীৰ লগত নাথাকোঁ মই খেলিবলৈ যাওঁ বাবা শুনচোন এই ল'ৰাটো মানে গাত কথা লগা নাই বিয়া পাতি দিলোঁ বোৱাৰী আহা তুমি ভিতৰলৈ আহা মা তোমালোকে মোক কিয় বিয়া দিলা মোৰ ইয়াত বহুত ভয় লাগিছে মই কি কৰিম এতিয়া ঐ ছোৱালী তই ইয়াত কি কৰি আছ এইটো মোৰ ৰুম বুলি নাজান নেকি এইটো তোৰ ৰুম নি তই যে ইয়াত বহি আছহি যা ইয়াৰ পৰা ওলা মোক মায়ে ইয়াত থৈ গৈছে মই নিজে অহা নাই নহয় মই সেইবোৰ একো নাজানো মাত্ৰ মোৰ ৰুমৰ পৰা তই ওলা আহিছে আহি মোৰ ৰুমটো কব্জা কৰিছেহি তাইক কোনেবা এইটো ৰুমত ঠাই দিলে বোৱাৰী চাহ লৈ আহ ইমান দেৰি কৰিছনে তই চাহকাপ বনাওঁতে সোনকালে আন মা এয়া লওক দিয়া চাহকাপ বনাওঁতে ইমান দেৰি কৰিব লাগে নি তুমি একাপ কি চাহ বনাইছ তই চাহকাপো বনাব নাজান এনেকুৱা চাহ কোনোবাই খায়নে মাৰৰ ঘৰত তই চাহকাপো বনাবলৈ নিশিকিলি
মা মই খেলিবলৈ যাওঁ দেই। যা বাবা সোনকালে আহিবি দেই, পঢ়িব লাগিব নহয়। হ'ব মা, সোনকালে আহিম দিয়া। মা ময়ো যাওঁ খেলিবলৈ। কি তই বোৱাৰীজনী হৈ খেলিবলৈ যাওঁ? তোৰ লাজ সন্মান নাই নেকি? চাহ কাপোৰ বনাই খুৱাব নোৱাৰে তই খেলিবলৈ যায়। এতিয়া সৰু কাল আৰু নাই, এখন ঘৰৰ বোৱাৰী হলি তই এতিয়া এইবোৰ খেলাৰ বয়স নাই, গম পাইছ? ঘৰত থাক, ঘৰৰ কাম কৰ, যা। এই ল'ৰাটো ক'ত আছে জানো? কাণ্ড জ্ঞান নাই, স্কুললৈ যাব লাগে এই পৰলৈকে নাই। ক'ত যে গ'ল? ইফালে স্কুল যাব লাগে, গম নাপায় সেইবোৰ কথা। মা আপুনি যে কৈছিলে মোৰ বিয়াৰ পাছত পঢ়িবলৈ দিম বুলি, কেতিয়াকৈ মোৰ নাম লগাই দিব? মোৰ বৰ মন গৈছে মা পঢ়িবলৈ। কিহৰ পঢ়া শুনা কৰিব লাগে বিয়া হোৱাৰ পিছত? ল'ৰাটোৱে পঢ়ক দে, সি পঢ়ি শুনি চাকৰি এটা কৰিব পাৰিব। তই পঢ়ি পেলাই কি কৰিবি? ঘৰৰ কাম কৰ, বোৱাৰী মানুহ ঘৰৰ কাম কৰিব লাগে। পঢ়িব শুনিবলৈ যায় নি? এনেই মোৰ টকাগাল অহা নাই নহয় তোৰ লগত পানীত পেলাবলৈ। তই পঢ়ি শুনি কিমান ডাঙৰ মানুহ হবি, নালাগে পঢ়িব তই। কিন্তু মা আপুনি কৈছিল দেখোন পঢ়িবলৈ। কৈছিলোঁ, কিন্তু এতিয়া নাই কোৱা। যা ইয়াৰ পৰা, মোৰ মুখে মুখে কথা নকবি। বাইদেৱে কিতাপ তাই এনে একদম মিনিষ্টাৰ আনিজনী, তাইক পঢ়ুৱাবলৈ। তই পঢ়িবা কি সিংহাসন তৰিব। আজিও পৰীক্ষাৰ ৰিজাল্ট দিব, কেনেকুৱা হয় বা ৰিজাল্ট? ময়ো যদি দিলোঁহেঁতেন, ময়োতো পাছ কৰিলোঁহেঁতেন ভালকৈ। হে ভগৱান, এওঁ ৰিজাল্টটো ভাল হ'লেই হ'ল আৰু। তই কি কৰি আছ? তোৰ নামঘৰত যে মই বন্তি দিবলৈ কৈছোঁ, দিলে নাই? আজি ল'ৰাটোৰ ৰিজাল্ট দিব, তই গম পাৱনে? কাণ্ড জ্ঞান নাই হা? কি হ'ব হে ভগৱান, ল'ৰাটোৰ পৰীক্ষা ভাল হ'লেই হ'ল আৰু। মা মই দিলোঁ, আপুনি চিন্তা নকৰিব, তাৰ ৰিজাল্ট ভাল হ'ব। মা বাবা তোৰ ৰিজাল্ট কেনেকুৱা হ'ল? মোৰ বৰ ভয় লাগি আছে বাবা, সোনকালে কচোন তোৰ ৰিজাল্টটো কেনেকুৱা হ'ল? মা মোৰ ৰিজাল্ট বহুত ভাল হৈছে, তুমি চিন্তা কৰিব নালাগে। কি সঁচা? ইমান ভাল খবৰ, মোৰ মনটো চা। মোৰ বোপাইটো, তোকো মই বৰ গৌৰৱ কৰোঁ। তই আজি মোক বৰ সুখ দিলি দেই, বহুত ভাল লাগিছে। ঐ বোৱাৰী যা আকৌ, মিঠাই আনগে যা, ইমান ভাল খবৰ, তই চাই আছ মুখ মেলি। মা যাওঁ। দেহা তই যা, ৰুমলৈ যা, মই চবকে ফোন কৰি কওঁ তোৰ ভাল খবৰটো। মা হ'ব দিয়া। মা দেউতা, মই কিন্তু ইয়াত নপঢ়োঁ দেই, মই অলপ দূৰত পঢ়িবলৈ যাওঁ। কি তইনো ইয়াত কেলে নপঢ়? দূৰত পঢ়িবলৈ গ'লে বেয়াহে, ঘৰত থাকি পঢ় আকৌ। নাই দেউতা, মোৰ লগৰ চবেই দূৰত পঢ়িব, ময়ো তেহেঁতৰ লগত পঢ়িবলৈ যাম। ইয়াতে পঢ় আকৌ, ইয়াত পঢ়িলে ভালহে, ইমান দূৰত পঢ়িবলৈ গ'লে বেয়া। তই মনে মনে থাক, তোক কোনোবাই সুধিছে নেকি তই পঢ়াৰ কথা কি জান? তই মোৰ কথা নামাতিবি তই। তোক কোনোবাই সোধা নাই নহয়, তই প্ৰতিটো কথাতে কিয় মান মাত? মা মোক পঢ়িবলৈ যাবলৈ দিবা নে নিদিবা সেইটো কোৱা, নহ'লে মই পঢ়া শুনা বাদ দিম কিন্তু। হ'ব বাবা, তই য'তেই মন যায় তাতে পঢ়িবি, মোৰ একো আপত্তি নাই। তুমিহে মোৰ কথাবোৰ বুজি পোৱা মা, থেংক ইউ। তাৰ ফূৰ্তিটো দেখিছে পঢ়িবলৈ পঠিয়াম বুলি কয়। হেৰা এইটো কথা ভাল নহ'ল কিন্তু দেই, কি দৰকাৰ দূৰলৈ পঠিয়াবলৈ? আপুনি মনে মনে থাকক, আপুনি কি জানে? ল'ৰাটো অলপ বাহিৰত থাকিলে ভাল কথা শিকিব পাৰিব। আপুনি নাজানে নহয় পঢ়া শুনাৰ বিষয়ে, মনে মনে থাকক। জানো কি কৰা কৰি থাকা আৰু দেই, পাছত ল'ৰা বেয়া হ'লে মোক কিন্তু নক'বা। ৰাজু তুমি আমাৰ কথাটো ঘৰত ক'লা নে নাই? নাই নাই কোৱা, ৰ'বা কেইদিনমানৰ পাছত ক'ম। ইমান দিনে তুমি কোৱাই নাই, কি কৰি আছানো? সেই কথাটো তুমি ক'ব নোৱাৰানে? ঘৰৰ ল'ৰা আহি আছে মোক চাবলৈ, ভাল ল'ৰা পালে দেউতাই দি দিব। তুমি সঁচাইগে দেই, তুমি যদি নোৱাৰা তোমাৰ ঘৰৰ নাম্বাৰটো মোক দিবা, মই কথা পাতিম। নালাগে, মই ক'ম ৰ'বাচোন, তুমি কিয় ইমান অধৈৰ্য হৈছা বাৰু? ৰ'বা কেইদিনমানৰ পাছত ক'ম। তোমাক কথা এটা কওঁ দেই, যদি এটা ল'ৰা বিয়া পতা হয়, মানে তাক জোৰ কৰি ঘৰৰ মানুহে বিয়া পাতি দিয়ে, তাৰ পাছত যদি ল'ৰাটোৰ বেলেগ এজনী ছোৱালী ভাল পায়, তেতিয়া তুমি সেই ল'ৰাটোক কি কৰিবা? ল'ৰাটোৱেতো বাধ্যত পৰিয়ে বিয়া পাতিছিল ন, তাৰতো পচন্দ নহয়। গতিকে তাৰ যদি পচন্দৰ এজনী ছোৱালী পাই যায়, তেতিয়া যদি ভাল পায় দুয়োটাই বিয়া হ'ব বিচাৰে, তেতিয়া তুমি কি কৰিবা যদি ল'ৰাটোৱে ছোৱালীজনীক কথাটো মানে নকয়? তেনেকুৱা ল'ৰাটোক মই 2 থাপৰ দি উলিয়াই নিম, গম পাইছা? তেনেকুৱা ইমান অভদ্ৰ মানুহ থাকে নেকি? সি ছোৱালীজনীক পচন্দ কৰিব পাৰে, তাইক বুজিবলৈ চেষ্টা কৰিব লাগে, পাছত মিলাই ল'ব লাগে। তাইক ছোৱালীজনীতো জীৱনৰ কথা আছে, তাইৰ কথাটো ভাবিব লাগে। তুমি সেই কথাটো কিয় সুধিলা? মানে ইমান এইবোৰ কথাৰ মাজত, ইমান চিৰিয়াছ কথাৰ মাজত তুমি যে তেনেকুৱা এটা কথা সুধিলা কিয়?
এই নাই মানে এনেই সুধিলোঁ তেনেকুৱা ল'ৰা থাকে যে সেইকাৰণে সুধিলোঁ চৰি বেয়া নাপাবা হা ব'লা এতিয়া যাওঁ দেৰি হৈছে